Hello friends, welcome back to my YouTube channel Health Tips Iqbal. পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আজি লিভাৰৰ এটা ভাল সিৰাপৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে স্ক্ৰীনত ধুনীয়াকৈ দেখি আছে ট্ৰাইসলিপ সিৰাপ। বহুত পুৰণি ঔষধ হয়। কি অসুবিধা হলে বা লিভাৰত কি সমস্যা দেখা দিলে এই সিৰাপটো খাব পাৰিব, তাৰ ডোজ কেনেকুৱা, কিবা সাইড ইফেক্ট আছে নেকি, কোম্পানীৰ প্ৰাইস গোটেইখিনি মই আলোচনা কৰিম। আপোনালোকে স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅটো চাব। আৰু যদি মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু বেল বটন প্ৰেছ কৰি ৰাখিব। আৰু যদি ফেসবুক পেজত চাই আছে প্লিজ মোৰ পেজ ফলো কৰিব আৰু বন্ধু বান্ধৱসকললৈ শ্বেয়াৰ কৰিব। মই ইকবাল হুছেইন, কমিউনিটি মেডিকেল সাৰ্ভিস এণ্ড এসেনশিয়াল ডাক ট্ৰেইনাৰ। বন্ধু বান্ধৱীসকল, ট্ৰাইসলিপ সিৰাপত দুটা কম্পোজিশন দিয়া হৈছে। ট্ৰাইকলিন সাইট্ৰেট 10 ml কন্টেন্সত 500 মিলিগ্ৰাম, যেটো লিভাৰৰ সমস্যাত দিয়া হয়, আৰু সৰ্বিটল সলিউশন যি পায়খানা ঢিলা কৰে, অৰ্থাৎ যিসকলৰ কুষ্ঠকাঠিন্য ডাঠ পায়খানা হয় সেই পায়খানা ঢিলা কৰাত সহায় কৰে। বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিৰ কিবা কাৰণত লিভাৰৰ সমস্যা হৈছে, পায়খানা ভালকৈ ক্লিয়াৰ নহয়, হজম ক্ষমতা কমি গৈছে, কিবা খাদ্য বস্তু খালে ডাইজেস্ট নহয়, হজম নহয়, পেট ফুলি থাকে, সঘনাই গ্যাস হৈ থাকে, তেনেকুৱা কন্ডিশন থকা ব্যক্তিসকলে লিভাৰৰ সমস্যাৰ কাৰণে ট্ৰাইসলিপ সিৰাপ খাব পাৰিব। যিসকল ব্যক্তিৰ লিভাৰত অতিৰিক্ত চৰ্বি হৈ গৈছে, যেটো ফেটি লিভাৰ বুলি কোৱা হয়, বহুত কাৰণত ফেটি লিভাৰ হয়, এলকহলিক ফেটি লিভাৰ বুলি কোৱা হয়। যিসকল ব্যক্তিয়ে এলকহল জাতীয় বস্তু খায়, মদ, ওয়াইন, তাৰপিছত নিকোটিন জাতীয় বস্তু খায়, সিগাৰেট, বিড়ি, সাদা আদি কৰি, সেই সকল ব্যক্তিৰ যদি লিভাৰত অতিৰিক্ত চৰ্বি হয়, এলকহলিক ফেটি লিভাৰ বুলি কোৱা হয়, সেই সকল ব্যক্তিও ট্ৰাইসলিপ সিৰাপ খাব পাৰিব। বা যিসকল ব্যক্তিয়ে বাহিৰত থকা খাদ্য বেছি খায়, তেল জাতীয় খাদ্য, চৰ্বি জাতীয় খাদ্য, জাংক ফুড আদি কৰি খোৱাৰ ফলত কেতিয়াবা লিভাৰত অতিৰিক্ত চৰ্বি হৈ যায়, যেটো ফেটি লিভাৰ বুলি কোৱা হয়, সেই সকল ব্যক্তিও ট্ৰাইসলিপ সিৰাপ খাব পাৰিব। যিসকল ব্যক্তিৰ গলব্লাডাৰ ষ্টন অৰ্থাৎ পিত্তথলীত পাথৰ হৈছে, সেই সকল ব্যক্তিৰো কেতিয়াবা হজম কৰাৰ ক্ষমতা কমি যায়, পায়খানা ক্লিয়াৰ নহয়, সঘনাই গেছ হোৱা দেখা যায়, কিবা খাদ্য বস্তু খালে গেছ হৈ যায়, তেনেকুৱা কন্ডিশন থকা ব্যক্তিসকলেও ট্ৰাইসলিপ সিৰাপ খাব পাৰিব। যিসকল ব্যক্তিৰ গলব্লাডাৰ ষ্টন অৰ্থাৎ পিত্তথলীত পাথৰ হৈছে, অপাৰেশ্যন কৰাৰ পিছত সেই সকল ব্যক্তিৰো কেতিয়াবা গলব্লাডাৰ নাই অৰ্থাৎ পিত্তথলী নাই, সেই সকল ব্যক্তিৰো কেতিয়াবা পেটৰ সমস্যা দেখা দিয়ে, লিভাৰৰ সমস্যা দেখা দিয়ে, সেই সকল ব্যক্তিও ট্ৰাইসলিপ সিৰাপ খাব পাৰিব। এক কথাত গলে কিবা কাৰণত হোক পায়খানা কুষ্ঠকাঠিন্য অৰ্থাৎ ডাঠ পায়খানা ক্লিয়াৰ নহয়, এদিন দুদিন পিছে পায়খানা হয়, বা কাৰোবাৰ এনেকুৱা হয় ডেইলি দুবাৰ তিনিবাৰ পায়খানা হয়, ডাঠ কিন্তু ক্লিয়াৰ নহয়, অলপ গুটি নিচিনা হয়, সেই সকল ব্যক্তিও ট্ৰাইসলিপ সিৰাপ খাব পাৰিব। যিসকল ব্যক্তিৰ সঘনাই গেছ হৈ যায়, কিবা খাদ্য বস্তু খালে গেছ হৈ যায়, পেটটো ভৰা লাগে, ফুলা লাগে, বা এনেকুৱা হয় হজম নহয় কিবা খাদ্য বস্তু খোৱাৰ ফলত, তেনেকুৱা কন্ডিশন থকা ব্যক্তিসকলেও ট্ৰাইসলিপ সিৰাপ খাব পাৰিব। যিসকল ব্যক্তিৰ বাহিৰত থকা খাদ্য বস্তু খোৱাৰ ফলত ভাত খাবলৈ ইচ্ছা নাযায়, খোৱাৰ ৰুচি ভালকৈ নাই, সেইসকলে এই ট্ৰাইসলিপ সিৰাপ খালে খোৱাৰ ৰুচিও বঢ়াই দিয়ে। নিশ্চয় বুজি পাইছে। ট্ৰাইসলিপ সিৰাপ 2 বছৰৰ পৰা একেবাৰে বৃদ্ধলৈকে খাব পাৰিব। 2 বছৰৰ পৰা 10 বছৰলৈকে 2.5 ml কৈ ডেইলি 3 বাৰ খোৱাৰ আগে বা খোৱাৰ পিছত খাব পাৰিব। 10 বছৰৰ পৰা 20 বছৰলৈকে 5 ml কৈ ডেইলি 2 বাৰ বা 3 বাৰ খোৱাৰ আগত বা খোৱাৰ পিছত। 20 বছৰৰ পৰা একেবাৰে বৃদ্ধলৈকে 10 ml কৈ খোৱাৰ আগত বা খোৱাৰ পিছত 2 বাৰ বা 3 বাৰ খাব পাৰিব। যদি পায়খানা কুষ্ঠকাঠিন্য হয়, ডাঠ হয়, তেনেহলে খোৱাৰ আগত খোৱাটো ভাল, লগত অকমান কুহুমীয়া গৰম পানী দিব। আৰু এই ডোজটো এজন চিকিৎসকে অকমান সালসলনি কৰিব পাৰে বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি। ট্ৰাইসলিপ সিৰাপ খোৱাৰ পিছত বিশেষ কোনো সাইড ইফেক্ট দেখা নাযায়। কেতিয়াবা ওভাৰডোজ খালে
কেতিয়াবা পাতলা পায়খানা হোৱাৰ সম্ভাৱনা থাকে অৰ্থাৎ ডায়েৰিয়া হোৱাৰ সম্ভাৱনা থাকে যদি এই সিৰাপটো খোৱাৰ পিছত শৰীৰত এলাৰ্জি হয় বা অতিৰিক্ত পাতলা পায়খানা হয় সিৰাপটো খোৱা বন্ধ কৰি দিব আৰু এজন চিকিৎসকৰ পৰামৰ্শ কৰিব টাইসলিপ সিৰাপ বহুত ভাল কোম্পানী পুৰণি কোম্পানী মেডলি কোম্পানীয়ে বনাইছে আৰু এটা বটলত 200 ml আছে আৰু তাৰ মূল্য হ'ল 123 টকা যিকোনো ফাৰ্মাসীত সহজে পাই যাব অনলাইনত পাই যাব টাইসলিপ সিরাপৰ ৰিভিউ এইখিনি আশা কৰো আপোনালোকৰ ভাল লাগিছে যদি মোৰ ভিডিও ভাল লাগে প্লিজ লাইক কৰিব কমেন্ট কৰি জনাব কেনেকুৱা পাইছে কিবা বুজিবলগীয়া থাকিলে কমেন্ট বক্সত জনাব মই বুজাই দিম আৰু বন্ধু বান্ধৱ সকললৈ শেয়াৰ কৰিব আজিৰ ভিডিও ইমানেই সকলো ভালে থাকক ধন্যবাদ